যিকি নহওক বিহুটি সদায় আদৰৰ। বিহু বুলি ক'লে আমি কেতিয়াও ৰখি থকাত নাই, নাচনি হৈ ৰৈ থাকিব পাৰিনে বাৰু। আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে গৰু বিহু, সেইকাৰণে গৰুক গা ধুৱাইছে। আৰু এইবাৰ আমাৰ ঘৰত বিহুটো অকণমান সেমেকা, তথাপিও গা পা ধুই আহিলোঁ আৰু মায়ে জলপান খাবলৈ দিলে, সেইকাৰণে মই জলপান খালোঁ। আৰু নাচিবতো লাগিবই, সেইকাৰণে নাচৰ কাপোৰখিনি ইস্ত্ৰি কৰিবলৈ ল'লোঁ। কাপোৰ কানি ঠিক কৰি লৈ যিখিনি দৰকাৰ হয় সেইখিনি ল'লোঁ, লৈ মেলি বাইদেউৰ ঘৰলৈ গুচি গ'লোঁ। আৰু ইয়াত আহি মই মনামক দেখিছোঁ। মনামক ইমান ধুনীয়া লাগিছে, তাই মানে ফটোশ্বুট কৰিবলৈ আহিছিলে আৰু পুখুৰী পাৰত। তাৰপিছত আমি সকলোৱে ওলাই ল'লোঁ, ওলাই মেলি আমি বিহু মাৰিবলৈ ওলাই গ'লোঁ। আৰু এইফালে আমাৰ ধুনথুনে কান্দিও দিলে, মানে এইবিলাক চবতে থাকে নেকি ন। আৰু আমাৰ গোটেইখিনিকে চাই লওক কেনেকুৱা দিছে, কমেণ্ট কৰি দিব। বিহু নাচিবলৈ গধূলিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইকাৰণে ৰাতি হৈ গ'ল। বাকী আজিলৈ বাই, আকৌ লগ পাম আন এটা মিনি ব্লগত।